একটি নামেৰে ঐ তিনিটি আখৰ ঐ কোনে লিখি গলে ঐ শিলত এই ঘূণেও নধৰে ঐ মামৰেও নধৰে ঐ থাকিল খমিয়াৰ মাজত। নমস্কাৰ। ৰঙালী বিহু আহি সমাগত হৈছে। আজি আমি এই ৰঙালী বিহু উপলক্ষে এগৰাকী বিশিষ্ট বিশেষজ্ঞক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ। আমি ৰঙালী বিহুৰ বিভিন্ন কথা তেওঁৰ লগত পাতিম। তেখেত হৈছে সুনীল দাস। তেখেত বিহু সুৰক্ষা সমিতি অসমৰ সহকাৰী সম্পাদক আৰু বিগত ভালেমান বছৰ ধৰি তেখেত বিহুৰ লগত জড়িত। প্ৰথমতে আপোনাক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ। বিহু সুৰক্ষা সমিতিৰ লগত আপুনি দীৰ্ঘদিন জড়িত। বিহু সুৰক্ষা সমিতি কিয় আজি অসমত গঠন কৰিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই সম্পৰ্কে প্ৰথমতে আপুনি দুটামান আমি কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নমস্কাৰ। মই প্ৰথমে সমূহ ৰাইজক ৰঙালী বিহুৰ ওলগ জনালোঁ। লগতে আপোনালোকৰ বৰপেটা এক্সপ্ৰেছৰ সমূহ কৰ্মকৰ্তাকো মই ওলগ জনালোঁ। বিহু সুৰক্ষা সমিতিৰ জন্ম 10 চনত হৈছিলে আৰু আজি 10 বছৰেই হ'ল প্ৰায়। বিহু সুৰক্ষা সমিতি অসম গঠন কৰাৰ সময়ত কিছু বুদ্ধিজীৱী, কিছু বিহু বিশেষজ্ঞ আৰু কিছু বিহুৱতী বিচাৰক সমূহ ৰাইজ মিলি সকলোৱে চিন্তা কৰিলে যে বিহুক যি হিচাপে বাণিজ্যিকৰণ, বিহুক যি হিচাপে অপসংস্কৃতিয়ে গ্ৰাস কৰিব ধৰিলে, সেই গ্ৰাসৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰি বিহুক, সেই উদ্দেশ্যে জয়কান্ত গণ্ডিয়া ছাৰ, সোমনাথ বৰা ওজা, পবিত্ৰ মোহন ডাঙৰীয়া, হেম গগৈ ছাৰ সকলোৱে মিলি তেওঁলোকে গুৱাহাটীত এখন আলোচনা চক্ৰ পাতিলে আৰু এই আলোচনা চক্ৰখনতে সমূহ ৰাইজৰ মতামত লৈ বিহু সুৰক্ষা সমিতি অসম জন্ম হ'ল। আৰু বিহু সুৰক্ষা সমিতি অসমৰ পূৰ্ণকালীন অধিৱেশনখন ডিব্ৰুগড়ৰ ৰংঘৰ ৰাঙলীত পূৰ্ণাংগতা জন্ম হ'ল আৰু তাতেই বিহু সুৰক্ষা সমিতি অসম নামে চমুকৈ চপাই আনি বিহু সুৰক্ষা সমিতি অসম কৰিলে। আগতে যিহেতু বিহুৱতী, বিহু বিচাৰক, বিহু উদ্যোক্তাসকল সকলো আছিলে, চমু চপাই আনি বিহু সুৰক্ষা সমিতি অসমৰ জন্ম হ'ল। এই বিহু সুৰক্ষা সমিতিয়ে বৰ্তমান কি ধৰণৰ কাজ কৰি আছে? বিহু সুৰক্ষা মানে ৰাইজৰ বিহু আহিলে বিহু সুৰক্ষা সমিতি বুলি নহয়। বিহু সুৰক্ষা সমিতি অসম হৈছে অসমীয়া জাতিটোৰ অস্তিত্ব ৰক্ষাৰ বাবে যি সংগ্ৰাম, সেই সংগ্ৰামত বিহু সুৰক্ষা সমিতি অসমে সদায় জড়িত হৈ আছে। বিহু সুৰক্ষা মানে কেইটামান নাচ গান বা কেইটামান ঢোলৰ চাপৰ নহয়। বিহু সুৰক্ষা মানে কেইটামান বিহু বিচাৰকো নহয়। বিহু সুৰক্ষা মানে হৈছে জাতিটোৰ অস্তিত্ব ৰক্ষাৰ সুৰক্ষা। বিহু সুৰক্ষা মানে হৈছে বিহুক কেনেকুৱাকৈ শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰে। আৰু বিহু সুৰক্ষা সমিতি অসমে আজি শদিয়াৰ পৰা ধুবুৰীলৈকে একেই নিয়মতে, একেই ঢোলৰ চাপৰতে যাতে বিহুখন হ'ব পাৰে, ঠিক তেনেকুৱাকৈ কিছুমান নিয়মাৱলী এখন প্ৰস্তুত কৰি ওলাইছে। আৰু সেই নিয়মাৱলীখনতে আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে, শদিয়াৰ পৰা ধুবুৰীলৈকে সেই একেই নিয়মতে আপোনাৰ বিহুখন হ'ব ধৰিছে। আজি 28খন জিলাই, অসমৰ 28খন জিলাই আজি বিহু সুৰক্ষা সমিতিক আদৰি লৈছে আৰু দলসমূহক আদৰি লৈছে। তাৰ বাবে মই সমূহ জিলাক আৰু বিহু দলসমূহকো মই ধন্যবাদ জনালোঁ এই স্বাগতে। বিহু সুৰক্ষা সমিতিয়ে যিখিনি নিয়ম বান্ধি দিছে, সেইমতে বৰ্তমান বিহু প্ৰচলন হৈ আছেনে? আজি কিছু বছৰৰ পৰা আমি দেখিবলৈ পাইছোঁ, প্ৰথমতে এটা বিতৰ্ক আছিলে, কিন্তু লাহে লাহে এই বিতৰ্ক সাম কাটিছে, ৰাইজেও বুজিছে, দলবিলাকেও বুজিছে যে প্ৰথমে মই ক'ব বিচাৰিছোঁ আপোনালোকক, হুঁচৰিত গাভৰু স্থান নাই। কিন্তু এটা সময় আছিলে যে হুঁচৰি মাৰি উঠি
গাভৰুসকলক তেওঁলোকে প্ৰৱেশ কৰাইছিলে। কিন্তু এতিয়া সকলো ৰাইজে বুজি পাইছে, সকলো বিহু দলে বুজি পাইছে যে বিহু আচলতে হুঁচৰিত স্থান নাই। ঠিক তেনেকুৱাকৈ মুকলি বিহুতো এটা বিতৰ্ক সৃষ্টি হৈ আছে যে গাভৰুসকলে আগত ওলাব নে বিহুৱাসকলে আগত ওলাব। আজি কিছু বছৰ ধৰি এই বিতৰ্কটোৰ মুকলি বিহু এই বিতৰ্কটো আছেই। আৰু যোৱা বছৰৰ পৰা আমি বিহু সুৰক্ষা সমিতিয়ে যে বিতৰ্ক হ'ব নালাগে, নিজৰ কৃষ্টি সংস্কৃতিক শুদ্ধ ৰূপত প্ৰকাশ কৰক। আমি কৈছোঁ যে আপোনালোকে কোনোবাই যদি ডেকা গাভৰু একেলগে ওলায় তাতেও শুদ্ধ বুলি ধৰিব দিছোঁ, আৰু কোনোবাই গাভৰু আগতে ওলালেও তাতেও আমি শুদ্ধ বুলি ধৰিব দিছোঁ। আৰু ইতিমধ্যে অসমৰ দলসমূহে কিন্তু মানে 90% দলে কিন্তু গাভৰুসকলকে আগস্থান দিছে বিহুত। আৰু যেনেকৈ আপোনালোকে হুঁচৰি বা মুকলি বিহুৰ কাৰণে নিয়ম নীতি বান্ধি দিছে বা আপোনালোকে মানিবলৈ কৈছে, ঠিক তেনেদৰে বিহুৰ অন্যান্য কোন ক্ষেত্ৰত আপোনালোকে নিয়ম বা কিছুমান আইন কানুন বান্ধি দিছে? মুকলি বিহুৰ ক্ষেত্ৰতে মই কওঁ, যিহেতু আমাৰ নামনি অসমত বহুকেইখন প্ৰতিযোগিতা হয়, আমাৰ নিয়মাৱলীত আমি উল্লেখ কৰিছোঁ যে গাভৰুসকলক আগস্থান দিব লাগে। প্ৰথম কথা আমি এইটো কথাও কৈছোঁ যে জোৰানাম প্ৰথমৰ পৰা শেষলৈকে এই মুকলি বিহুত গাব লাগে। আমি এইটো কথাও কৈছোঁ যে জুৰীয়া পেঁপাতকৈ গুটীয়া পেঁপাক গুৰুত্ব বেছি দিব লাগে দলবিলাকে। আমি এইটো কথাও কৈছোঁ, আমি দেখিবলৈ পাইছিলোঁ, আমি যেতিয়া বিচাৰকত বহোঁ, আমি যেতিয়া বিহুৰ কিছুমান কৰ্মশালাত যাওঁ, সেইবিলাকত আমি দেখিবলৈ পাওঁ যে দলবোৰে লহৰী নাচে, মুকলি বিহুত লহৰী নাচে। আচলতে মুকলি বিহুত লহৰী নানাচে। এইটো হৈছে পৰম্পৰা, আমাৰ হুঁচৰিৰ বস্তু আহি মুকলি বিহুত নাচিব নালাগে। আৰু আমাৰ নীতি নিয়মৰ ভিতৰত আমি প্ৰত্যেকটো দল, প্ৰত্যেকটো সংগঠনক, প্ৰত্যেকটো বিহুৰ উদ্যোক্তাসকলক আমি অনুৰোধ জনাইছোঁ আজি 2 বছৰৰ পৰা যে বিহু জীয়াই থাকিব লাগিলে দলসমূহ জীয়াই থাকিব লাগিব, আৰু দলসমূহক উচিত মাননি দিব লাগে। দলসমূহক এটা দলকে আমি 10, 20 হাজাৰ, 50 হাজাৰ টকা নিদি আমি গোটেইকেইটা দলৰ 5, 6, 7টালৈকে আমি পুৰস্কাৰ ৰাখিব লাগে। সেই 50 হাজাৰ টকাৰ ভিতৰতে 10, 8, 7, 5 এনেকুৱাকৈ লৈ আমি বহুকেইটা পুৰস্কাৰ ৰাখিব লাগে, যাতে দলসমূহে প্ৰত্যেকটো দলে কিবা নহয় কিবা এটা উচিত মাননি পায়। আজি আমি দেখিবলৈ পাইছোঁ কিছুমান ঠাইত বিহু পাতে, উদ্যোক্তাসকলে দলবিলাকক 300, 500 টকা দিয়ে। আপোনালোকক তথ্য সহকাৰে জনাব পাৰিম দৰকাৰ হ'লে, কিন্তু ইমান বিতৰ্কৰ মাজতো আমি যাব বিচৰা নাই। গতিকে আমাৰ কথাটো হ'ল যে দলসমূহ জীয়াই থাকিলেহে বিহু জীয়াই থাকিব, বিহু জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব। গতিকে আমাৰ উদ্দেশ্য হৈছে যে দলসমূহক উচিত মাননি দিয়ক, আৰু আজিৰ বিহু আজিয়ে শেষ কৰক। আজিৰ বিহু কাইলৈ নহয়, আজিৰ বিহু আজিয়ে শেষ কৰক। আৰু যিটো সময় বান্ধি দিয়া হয় যে সন্ধিয়া আমাৰ 5টা বজাৰ পৰা হ'ব, 5টা বজাতে আৰম্ভ কৰক। সময়ৰ মূল্য ৰাখি দলবিলাককো বিদায় দিয়ক। আজিকালি আপোনালোকে জানে যে দলবোৰো বহু বিজ্ঞ বিহুৱাসকলক চুক্তি কৰি আনি তেওঁলোকে এটা বিহু দল কৰে, আৰু 1 বা 2খন প্ৰগ্ৰেম মাৰিলে তেওঁলোকৰ এই পইচাটো নোলায়। গতিকে তেওঁলোকেও ঠিক সেনেকুৱাকৈ 5-6খন প্ৰগ্ৰেম কৰিব পৰাকৈ আপোনালোকে ব্যৱস্থা কৰক। মই যদি বৰপেটা ৰোডত মাতিছোঁ আজি 5টা বজাত, মোৰ বিহুখন 5টা 10-15ৰ ভিতৰত আৰম্ভ হ'ব লাগে, তেতিয়াহে তেওঁলোকেও যাব পাব। নহ'লে বিতৰ্কবিলাক হৈ থাকিব নহয়। তেওঁলোকে আহিছে, বহিছে, ইয়াতে আৰম্ভ হোৱাই নাই, বেলেগত গুচি যায়, ইয়াতে ৰাইজে ভাবে যে নাই দলে মাতা নাই, এনেকুৱা হৈছে। এজন বিহুৰ লগত জড়িত ব্যক্তি হিচাপে বা বিহু সুৰক্ষাৰ লগত জড়িত ব্যক্তি হৈছে আপুনি, বিশেষকৈ যিখিনি বিহু উদযাপন সমিতি, এই উদযাপন সমিতিক কি ক'ব খুজিছে? কাৰণ আপুনি বিহুৰ লগত বিভিন্ন ধৰণে জড়িত হৈ আছে, আপুনি সমস্যা দেখিছে। এই সমস্যাৰ ভিতৰত আপুনি কি কথা বিহু সমিতিসমূহক জনাব বিচাৰিছে, সেইটো আপুনি চমুকৈ কওক। বিহু সুৰক্ষা সমিতি অসমে উদযাপন সমিতিসমূহক সদায় এতিয়া অনুৰোধ জনাই আহিছোঁ। আজি নহয়, জন্ম লগ্নৰ পৰা জনাই আহিছোঁ, কিন্তু যোৱা 2-3 বছৰৰ পৰা বেছিকৈ জনাবৰ কাৰণে বাধ্য হৈছোঁ। আৰু ইতিমধ্যে আমাৰ দাবীসমূহ গুৱাহাটী বিহুতলীবিলাকে মানি লৈছে, আৰু আশা কৰোঁ অনতি পলমে আমাৰ নামনি অসম, উজনি অসম, মধ্য অসমতো এই ব্যৱস্থাবিলাক হ'ব। দলসমূহক যাতায়াতী ব্যৱস্থা নিশ্চিত কৰিব লাগিব, তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি দিব লাগিব। দলসমূহক মাননি দিব লাগে। দলসমূহক বিহু পৰিৱেশন কৰাৰ পিছত
লঘু আহাৰ হ'লেও দিয়া ব্যৱস্থা কৰিব লাগে। শিল্পীসকলক যেনেকুৱাকৈ তেওঁলোকে মৰ্যাদা দিয়ে ঠিক সেনেকুৱাকৈ বিহু দলসমূহকো তেওঁলোকে মৰ্যাদা দিয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ। আজিৰ বিহু আজিয়ে পাতক, আজিৰ বিহু কাইলৈ নহয়। কিছুমান ঠাইত আপুনি দেখিব যে আজি বিহু এখন পাতিছে, বিহুখন গৈ 12টা বজাৰ পিছত আৰম্ভ হৈছে। গতিকে এইবিলাক আমাৰ অপসংস্কৃতি আমাক গ্ৰাস কৰিব নালাগে। অপসংস্কৃতিৰ পৰা আমি ওলাই আহিব লাগে। জাতিটোৰ এটা শুভ লক্ষণক হ'ব যাতে আমি উপসংস্কৃতিক যদি আমি প্ৰশ্ৰয় নিদিওঁ, আমাৰ জাতিটোৰ কাৰণে এটা ভাল খবৰ হ'ব। আৰু উদযাপন সমিতিসকলক, বিচাৰকসকলক মতৰ সময়ত তেওঁলোকক এটা চিন্তা চৰ্চা বাৰে বাৰে মই কৰিব অনুৰোধ জনাইছোঁ যে বিহুৰ লগত জড়িত ব্যক্তিসকলকে যাতে তেওঁলোকে বিচাৰক হিচাপে মাতে। কোনোবা গগৈ ফুকন হ'লে যে তেওঁলোকে বিহু জানিব, কোনোবা হাইস্কুলৰ মাষ্টৰ হ'লে যে তেওঁলোকে বিহু জানিব, কোনোবা প্ৰধান শিক্ষক হ'লে যে তেওঁ বিহু জানিব, সেইটো কোনো নীতি নিয়মত নকৰিব। তেওঁলোকে নীতি নিয়মখিনি বুজি নাপায়। আৰু কিছু সাহিত্যিকো হ'ব পাৰে, কিছু লিখকো হ'ব পাৰে, তেওঁ কিন্তু বিহুৰ বিষয়ে নাজানিব পাৰে। গতিকে বিহুৰ বিষয়ে জনা ব্যক্তিসকলক মাতি বিহুৰ আপোনাৰ বিচাৰকক পাতক। আৰু উদযাপন সমিতিসকলে বহু পইচা খৰচ কৰে শিল্পীৰ নামত কৰক, কিন্তু তেওঁলোকক আমি এটা অনুৰোধ জনাওঁ যে তেওঁলোকে যেন সেই ঠাইত যি অঞ্চলত উদযাপন সমিতিখনৰ থাকে সেই ঠাইত যাতে তেওঁলোকে এখন বিহুৰ আখৰা কৰে, সেই পইচাৰে যাতে তেওঁলোকে অলপ হ'লেও ল'ৰা ছোৱালীক শিকিব পৰাকৈ ব্যৱস্থা কৰে। মই যিমানবিলাক মিটিঙতে গৈছোঁ আজিলৈকে নামনি অসমত বিশেষকৈ মই প্ৰত্যেক ঠাইতে উদযাপন সমিতিক এটা অনুৰোধ জনাইছোঁ যেন আপোনালোকে এটা দল কম মাতক, এজন গায়ক কম মাতক, মাতি আপোনালোকে বিহুটোক জীয়াই ৰখাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক বিহুটো শিকাওক। আজিকালি ল'ৰা ছোৱালীবিলাকক যেতিয়া আপুনি এটা বিহু নাম গাব দিব তেতিয়াই যেন মানে বিহুটোক তেওঁলোকে গাব বাতি ভৰাই চিৰা খাইছে, বাহু চুঙাত দৈ, এই বিহু নামবিলাক পাহৰি গৈছে। গতিকে আমি বিহু কৰ্মশালাৰ দ্বাৰা বিহুটোক আমাৰ হ'ব লাগে। ধন্যবাদ। এয়া আছিল বিহু বিশেষজ্ঞ সুনীল দাস। তেখেতৰ লগত আমি চমুকৈ হ'লেও বিহুৰ সম্পৰ্কত কিছু কথা আলোচনা কৰিছিলোঁ। এতিয়া আপোনালোকক আটাইকে ধন্যবাদ জনাই আজিৰ এই চমু আলোচনা ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।